এইকেইটা দিন মোৰ গাটো ইমানেই বেয়া, আনফালে মোৰ এক্সামো চলি আছে, সেইবাবে আপোনালোকক ৰুমৰ পৰা ভ্লগ মই দিবই পৰা নাই। কিন্তু আজি যিহেতু বন্ধ পাইছোঁ, ভাবিলোঁ আজি যি কৰোঁ তাকেই দেখুৱাম। ৰাতিপুৱাৰ ভাগতে অকণমান গৰম পানীত সৰু চাই হালধিৰ টুকুৰা এটা দি সেইখিনি খাই লৈছোঁ আৰু তাৰপাছত ৰুমটো ঠিক কৰাত লাগিছোঁ। আৰু কি জানেনে, গাটো বেয়া হোৱাৰ দিনকেইটাত মোৰ মাৰলৈকে খুব মনত পৰে, কাৰণ ঘৰত থাকিলে মায়ে একো কৰিবই নিদিলে হয়। কিন্তু এতিয়া যিহেতু ৰুমত থাকোঁ, গোটেইখিনি কাম অকলেই কৰিব লাগে আৰু এইফালে এগালমান কাপোৰো ধুব লগা হৈছে, কাৰণ এইকেইটা দিন গুৱাহাটীত বতৰটো খুবেই বেয়া। মানে এতিয়াই যদি ৰ'দ দিব, এতিয়া আকৌ বৰষুণ দি দিব। সেইবাবে ভাবিলোঁ যে যিকেইটা কাপোৰ আছে ধুনীয়াকৈ ধুই দিওঁ, শুকাই যাব। আৰু আনফালে মই খানা বনাব লাগিলোঁ। পিছে আজি বেলেগ একো বনাবলৈ মন নাছিলে, ধুনীয়াকৈ অকণমান শুকান মাছে বনাইছোঁ। আৰু এইফালে গা মূৰ ধুই আহি ভগৱানৰ ওচৰত চাকি-গছি জ্বলাই লৈছোঁ, কাৰণ চাকি-গছি নজ্বলালে মোৰ মনটো এনেই বেয়া লাগি থাকে। আৰু আপোনালোকক কথা এটা ক'বলৈ বাকীয়ে আছিলে, মানে দুদিনমান পিছত আপোনালোকৰ মৰম আৰু ভালপোৱাখিনিৰ বাবে মোৰ 15,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। মই আশা কৰিছোঁ আগলৈও আপোনালোকে মোক এনেকৈ মৰম দি যাব, যাৰ বাবে মই বহুত দূৰ বাট আগবাঢ়ি যাবলৈ পাৰিম। আজিলৈ আহিছোঁ দেই, যদি ভাল পালে তেন্তে মোক বহুত বেছি মৰম দিব।